আজি পস্কটৰ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চিলাপথাৰ সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ সম্পাদক মনোজ কুমাৰ দাসৰ নেতৃত্বত শ্বহীদসকলক স্মৰণ কৰি পোনপ্ৰথমে চিলাপথাৰ গেলুৱা অৱস্থিত জম্মু কাশ্মীৰত শ্বহীদ হোৱা অসম সন্তান বীৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ বাসগৃহত সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ দলে উপস্থিত হয়। শ্বহীদ মৃত্যুঞ্জয়ৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনাৰ লগতে পায়স পানী আৰু মাস্কৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পাছতে বগীবিল পুলিচ থানা, ডাম্বুক থানা, চিলাপথাৰ থানা, লিকাবালি আউটপোষ্ট আদিত গৈ আৰক্ষী বিষয়াসকলক মাস্কৰ লগতে জা জলপানৰ ব্যৱস্থা কৰি দিয়া হয়। তদুপৰি লিকাবালি অঞ্চলৰ বহু ঠাইত থকা এক্স আৰ্মি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে অসহায় লোকসকলকো মাস্ক আৰু জা জলপানৰ ব্যৱস্থা কৰে। আজিৰ দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে হিচাপ পৰীক্ষক প্ৰসেনজিৎ নমপুত্ৰ, সাংগঠনিক সম্পাদক সুজন ধৰ, সদস্য অভি দত্ত, মাধৱ দেৱনাথ, ৰাখাল দাস লগতে কেইবাজনো প্ৰতিনিধি উপস্থিত থাকে। স্বাধীনতা দিৱস উপলক্ষে আমি পোনপ্ৰথমে বীৰ শ্বহীদসকলক আমি স্মৰণ কৰিছোঁ আৰু এই স্বাধীনতা দিৱসৰ লগত আমি সংগতি ৰাখি পোনপ্ৰথমে আমি জম্মু কাশ্মীৰত শ্বহীদ হোৱা অসম সন্তান বাসগৃহত আমি উপস্থিত হৈ তেওঁলোকৰ পিতৃ মাতৃক লগতে পৰিয়ালবৰ্গক আমি প্ৰথমে সমবেদনা জ্ঞাপন কৰিলোঁ। লগতে সাৰথীৰ তৰফৰ পৰা তেওঁলোকৰ পিতৃ মাতৃক আমি সম্বৰ্ধনা জনালোঁ আৰু লগতে আমি নিজ হাতেৰে আমাৰ ঘৰত আমি তৈয়াৰ কৰা আমি সমূহ সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ পৰিয়ালে আমি তৈয়াৰ কৰা পায়স, মাস্ক আৰু পানীৰ ব্যৱস্থা কৰিলোঁ। তাৰ পাছতে আমি চিলাপথাৰ অঞ্চলৰ বগীবিলৰ পৰা লিকাবালিলৈকে বগীবিল, ডাম্বুক, চিলাপথাৰ আৰক্ষী থানা, লিকাবালি আউটপোষ্ট আৰু সমূহ আৰক্ষী বিষয়াক আমি পায়স, পানী আৰু মাস্কৰ ব্যৱস্থা কৰি দিলোঁ। তাৰ ৰাস্তা ঘাটে যিসকল অসহায় লোক আছিলে তেওঁলোককো আমি আজি মাস্ক, জলপান আৰু পানীৰ ব্যৱস্থা কৰিলোঁ। লগতে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু অৱসৰপ্ৰাপ্ত আৰ্মীসকলকো আমি আজি এই স্বাধীনতা দিৱসত তেওঁলোকক স্মৰণ কৰি আমি যি নিজ হাতেৰে তৈয়াৰ কৰিছিলোঁ পায়স আৰু জলপান তেওঁলোকক